হেল্ল' ফ্ৰেণ্ডছ, আজি প্ৰথম মুকলি কৰিছে। এয়া মই গাহৰি দানা সিজাবলৈ লৈছোঁ মানে সিজালোৱে আধা কাটি হ'লেই এয়া জুই লগাইছোঁ। খৰিবোৰ ভালকৈ শুকোৱা নাই, সেইবাবে জ্বলা নাই। তলত কলগছ কাটি দিছোঁ, ইয়াৰ ওপৰত কঁঠাল দুটা কাটি দিছোঁ মই, কোমলীয়া কঁঠাল। গাহৰিজনীয়ে আজি ডাৱৰীয়া বতৰৰ কাৰণে আজি 3-4দিন ভালকৈ দানা সেইবিলাক খাবলৈ পোৱা নাই। আগতে ৰখি আছোঁ কেতিয়া সিজিব কেতিয়া খাম বুলি। এয়া মই কঁঠালকেইটা কাটি এয়া গুটি কিছুমান উলিয়াই থৈছোঁ। কোমলীয়া হৈছে পিছে খাব পাৰিম নাই জানো, খোৱাৰ পিছতহে গম পাম। তেলতে ভাজিব লাগিব। আৰু এয়া মই কঁঠাল কাটি হাত দিছিলোঁ কেৰাচিন তেলৰ লগত থৈ দিছোঁ কাষতে। এয়া ৰ'দ দিছে বাবে মই খৰি কিছুমান ৰ'দত দিছোঁ শুকাবলৈ। এয়া ওপৰতে চাইছোঁ পূৰা ৰ'দ ওলাইছে। টমি গৰম উঠিছে নাই? গৰম উঠিছে পূৰা, হয়। জিতিবলৈ আহিছে আকৌ। কি পিন্ধালা? চিপছত পোৱা লকেট পিন্ধালা। টমিকো এটা পিন্ধাই দিব লাগিছিলে। এইটো কি পিন্ধালে? এইটো কি পিন্ধালে? এয়া মোৰ দানা সিজিলে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক